নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ এইবাৰ অশ্লীল নৃত্য চাবলৈ কৰিছে দৰ্শকে ভিৰ এখন অনুষ্ঠান চলি আছিল আৰু সেই অনুষ্ঠানত কি অৱস্থা চলি আছে দৰ্শকসকলে কি চাই আছে কেনে ধৰণৰ নৃত্য চলি আছে সেই সাংস্কৃতিক অনুষ্ঠানখনত খেয়া দেখিলে আপোনাৰো চকু কপালত উঠিব অশ্লীল নৃত্য চাবলৈ দৰ্শকৰ একাংশ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে এখন সাংস্কৃতিক অনুষ্ঠানৰ দৃশ্য সাংস্কৃতিক অনুষ্ঠানৰ নামত অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছে এই সাংস্কৃতিক অনুষ্ঠানখনত 40 টকাৰে টিকট ক্ৰয় কৰিছে একাংশ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সেই একাংশ লোকে 40 টকাৰে টিকট ক্ৰয় কৰি ডেকাৰ পৰা বৃদ্ধলৈকে চাই আছে অশ্লীল নৃত্য সেই সাংস্কৃতিক অনুষ্ঠানখন অনুষ্ঠিত হৈছিল মুকালমুৱাৰ কেকানকুছিৰ নতুন বজাৰত আৰু সেই সাংস্কৃতিক অনুষ্ঠানখনত নৃত্যৰ কাৰণে চলিছে অশ্লীল ভিডিঅ অশ্লীল নৃত্য চলিছে সেই সাংস্কৃতিক অনুষ্ঠানখনত অঞ্চলটোৰ এটা এনজিঅ'ৰ নেতৃত্বত আয়োজন কৰা হৈছিল সেই অনুষ্ঠানটো প্ৰশাসনৰ অনুমতি নোলোৱাকৈ অশ্লীল নৃত্য প্ৰদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু মোবাইলে ভাইৰেল হৈ পৰিছে অশ্লীল নৃত্যৰ এটা ভিডিঅ' আৰু তাৰ পিছতে গৰজি উঠিছে একাংশ লোক আয়োজক সমিতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলে এতিয়া দাবী উত্থাপন কৰিছে আয়োজক সমিতিৰ বিৰুদ্ধে একাংশই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে ইয়াৰ পিছত মোবাইলে ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে সাংস্কৃতিক অনুষ্ঠানৰ সলনি অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছে সেই সাংস্কৃতিক অনুষ্ঠানখনত অঞ্চলটোৰ এটা এনজিঅ'ই আয়োজন কৰিছিল সাংস্কৃতিক অনুষ্ঠানটো 40 টকাৰ টিকট ক্ৰয় কৰিছে ডেকাৰ পৰা বৃদ্ধলৈকে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে হাজাৰ লোকে উপভোগ কৰি আছে সেই অশ্লীল নৃত্য